মৰ্নিং কি খবৰ সকলোৰে আশা কৰো সকলোৰে ভাল মোৰো ভালে আৰু আজিৰ পৰা মই ডেইলি ব্লগ আৰম্ভ কৰিম বুলি ভাবিছো মোৰ ভিডিঅ'বিলাক যদি আপোনালোকে চাই ভাল পায় তেতিয়া হলে মোৰ চেনেলটি লাইক কমেন্ট শেয়াৰ সাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'বিলাক চাব মৰম দিব কেনেকুৱা পালে জনাব ডেইলি ব্লগ যদি আপোনালোকে বিচাৰে তেতিয়া হলে কমেন্ট কৰিব আৰু ৰাতিপুৱা গা পা ধুই মই ধূপ চাকি জ্বলাই আজৰি হলো আৰু এতিয়া বিকি বজাৰলৈ যাওঁ বুলি কৈছে আজি বৃহস্পতিবাৰ বজাৰ যিহেতু আইতাই গাহৰি খাম বুলি কৈছে আইতালে গাহৰি আনিব কৈছে আৰু মই মাছ বহুত দিন জুল নাই খোৱা তাকে আমালে মাছ আনিবলৈ কৈছো আৰু ঘৰৰ হৰুহুৰা বজাৰ দুটামান আছে মিঠাতেল কিবা কিবি আনিবলৈ আছে তাকে বিকি ওলাইছে বজাৰ কৰিবলৈ আৰু দিনটো কেনেকৈ কি পাৰো দেখাবলৈ চেষ্টা কৰি থাকিম আপোনালোকক চাই থাকক মোৰ ভিডিঅ'ত এইপিনে আমাৰ বিকি বজাৰলৈ যাব ওলাইছে গৈ থাকা আমাৰ মইনা কি কৈছে তাকো দেখুৱাই লগে এয়া মইনা হুলে বিছনা চাদৰ কবাত পালেগৈ এয়া কুচমুচ খাই এইপিনে আমাৰ বেটি উঠি গ'ল এতিয়া গুড মৰ্নিং কৈ দিয়া বেটি বেটি ৰাতিপুৱা 4টামান বজাতে উঠিলে উঠি খেলি আকৌ হৈ গ'ল এতিয়া উঠিছে আকৌ 9টা বজাত নহ'ল কি দেখিলা ভোক লাগিছে বেটিক খুৱাই বৈ আজৰি কৰি লওঁ তাৰপিছতে ভিডিঅ'টো আকৌ কণ্টিনিউ কৰিম থু কৈ দিয়া আকৌ বেটিৰ নতুন নিয়ম হেল্ল' এভৰিৱান এইপিনে আমাৰ বিকিটা বজাৰৰ পৰা আহি পাই জীয়েকৰ লগত বহি টিভি চাই আছে মই পাকঘৰত খানা পিনাত লাগিছো বলক তেতিয়াহ'লে একেবাৰে পাকঘৰলৈ যাওঁ এয়া মোৰ ভাত হৈ গ'ল ইয়াত কেৰাহীত মই তেল দি থৈ দিছোঁ তেল গৰম হৈ গ'ল প্ৰায় আৰু ইয়াত বিকিয়ে মাছ আনিলে আজি মাছ খাম বুলি ক'লো মাছৰ জোল খাবলৈ মন গৈ আছে মাছ নিমখ হালধি লগাই থৈছোঁ আৰু ইয়াত গ্ৰীণ মটৰ আলু কাটি ধুই মেলি ৰেডি কৰি থৈ দিছোঁ বিলাহী এটা কাটি থৈ দিছোঁ এটা কাটিবলৈ বাকী আছে আৰু ইয়াত পিঁয়াজ কাটি থোৱা আছে সেয়া ৰচুন আদা আৰু জলকীয়া পিচি ল'লোঁ ধনিয়া পাত কেইখিলামান ধুই লৈছোঁ ঠিক আছে তেতিয়াহ'লে বনাই লওঁ পটাপট আৰু বনাই মেলি একেবাৰে দেখুৱাই আছোঁ কেনেকুৱানো হয় আজি মই ৰন্ধা দেখা নাই চাগে আজিলৈকে মই একো বনোৱা ভিডিঅ' দিয়া নাই আজি এনেই অলপ দেখুৱাবলৈ চেষ্টা কৰিম কিমান পাৰোঁ কি নাই এয়া মাছ ফ্ৰাই হৈ আছে মানুহ যিহেতু দুটা সেইকাৰণে 4 পিচেই ফ্ৰাই কৰিছোঁ বেছি ফ্ৰাই কৰি লাভ নাই খাবলৈ মানুহ নাই মাছৰ জোল খাম যিহেতু সেইকাৰণে ফুল ফ্ৰাই কৰি লাভ নাই হাফ ফ্ৰাই কৰি পিনি মাছটো সিজাই লওঁ আৰু পিঁয়াজ বিলাহী সেইখিনি দি লওঁ খাই থাকক এয়া পিচি লোৱা আদা ৰচুন পিঁয়াজ বিলাহী এইখিনি ভাজি লৈছোঁ তাৰপিছতে মই আলু আৰু গ্ৰীণ মটৰ দি দিম বিলাহীখিনি ভালকৈ হোৱাৰ পিছত সেইখিনি বনি হোৱাৰ পিছত তাতে মাছখিনি দি দিম এয়া গৰম পানী কৰি আছোঁ গৰম পানী উতলাৰ পিছত গৰম পানী দি দিম আৰু মোৰ উতলি বনি যোৱাৰ পিছত মোৰ মাছ ৰেডি এয়া বিলাহী আলু গ্ৰীণ মটৰ সিজি গ'ল ইয়াত গৰম পানী দি দিম মাছ কিপিচ দি দিম আৰু উতলিব তাৰপিছত হৈ যাব আৰু এটা কথা ক'বলগীয়া দেই মই আজি ভিডিঅ'টো বনাইছোঁ যিহেতু আপোনালোককো কওঁ বুলি ভাবিছোঁ 1 মিনিট প্ৰথমে মই পানী দি লওঁ ইয়াত আৰু মাছ দি লওঁ সেইখিনি ঢাকন লগাই দিলোঁ উতলি থাকক বনে কিছুমান কথা কওঁ বুলি ভাবিছোঁ আপোনালোকক কি হ'ল মই যি বিয়া নোহোৱা আগত এনেকৈ মাছ চাছ বনাই পোৱা নাই ঘৰত আগতে দেউতাই মাছ চাছ বনাব নিদিয়ে একো মাছে ফুটিব পুৰিব তেল পৰিব গাত তেনেকৈ বুলি কয় চাইনাছৰ প্ৰব্লেম থকাৰ কাৰণে পিঁয়াজ কাটিব নিদিয়ে নাকত ধৰিব বুলি বহুতখিনি কাম ঘৰত মই তেনেকৈ কৰি নায়ে পোৱা কৰিব নিদিছিলেও তাৰপিছতে পুটুককৈ পলাই আহি দিলোঁ এদিন তাৰপিছত ইয়াতো তেনেকৈ মোক কাম কৰ বা কৰিবই লাগিব সেনেকৈ বুলি একো নিয়ম নাই বিয়া হোৱা এবছৰলৈকেতো কাঁহী বাতি কি হয় মই ভাত খোৱা কাঁহী বাতি চপাই আনি টিউবৱেললৈ অকল নিওঁহে মানুহজনে কয় তই এইখিনিতে ৰখিখিনি মানুহ চা কোনোবা আহিছে নেকি বুলি তেতিয়ালৈকে সি মানে গোটেই কাঁহী বাতি ধুই ৰেডি কৰি দিয়ে মই মানুহ চাই থাকোঁ তাৰপিছতে অকল মই আকৌ ভিতৰলৈ লৈ আনো নহ'লে বা কাঁহী চাঙত মেলি থৈ দিওঁ ইমানখিনি মানে বহুত ক্ষেত্ৰত মোক বহুত ছাপোৰ্ট কৰে আৰু মাছ চাছটো মই এনেকৈ বনাই পোৱা নাই মানুহজনক দেখি বনোৱা দেখি 1 বছৰ দিন মই ভাত পানী একো নবনালোৱেই বনাব নিদিয়েই মোক বিকিয়ে বনায়
বিকিয়ে বনাই বিকিৰ পৰা দেখি বহুতখিনি মই কাম শিকিলোঁ ঘৰত তেনেকৈ মাহঁতে কৰিব নিদিছিলে এতিয়ালৈ আৰু পোৱালীজনীও হ'ল কিমাননো বিকিক কৰোৱাম এতিয়া আৰু বিকিৰ আৰাম আজিকালি মই বনাওঁ ঘৰত কিন্তু বিশ্বাস নকৰে মই বনাওঁ বুলি ক'লে তই বনালি জানো বুলি কয় মোক আৰু কিমান কথা পাতিম পিছত কথা পাতিম এতিয়া মই মাছখিনি চাওঁ নহ'লে মোৰ মাছৰ পানী শুকায়ো একদম খতম হৈ যাব কাৰেণ্ট গ'লগৈ এইপিনে আমাৰ বিকি তোমাৰ ইমান তাৰিফ কৰিছোঁ দুআষাৰমান কৈ দিয়া কি ক'ম আৰু বিয়া হোৱা কেইবছৰলৈকে তই কাঁহী বাতি ধুলি ভাত হাকি জালি নাই সেইবোৰ কথা নালাগে এতিয়া উলিয়াবলৈ হৈ যাব হৈ গ'ল আৰু আজিকালি মোক অকল চাকৰ খটুৱাই থাকে হয়নে এনেকুৱা মানুহ পৃথিৱীত মই আগতে কৈ দিলোঁ যে এতিয়া ল'ৰাও চাব লাগে মই ভাতো সিজাব লাগে কাপোৰো ধুব লাগে মই এজনী চাকৰণী হয়নে হয় নিজৰ কাম নিজে কৰিবি আজি হয় নাই ৰাইজ এইয়া আমাৰ বেটি ডোন মইনা এইপিনে মোৰ ভাত শাক হৈ গ'ল পাপৰো এখন বনাই লৈছোঁ ছাইডত মানে কি হ'ল কিছুমানে ভাতত পানী কমকৈ দিলে ভাল পায় জৰজৰীয়াকৈ আৰু কিছুমানে পানী বেছি হ'লে ভাল পায় এইপিনে বেটিয়ে সেইপিনে হেৰি টেবুল কাপোৰখন টানি কাঁহী লুটিয়াবলৈ নিছিলে মই কিন্তু ভাতত পানী বেছি হ'লে ঢিলা ভাত হ'লেহে খাই ভাল পাওঁ সেইকাৰণে মই বনালে ঢিলাকৈ বনাই আৰু বিকিয়ে বনালে অঁ কি হ'ল একো নহয় মোৰ ভিডিঅ' চক্ৰত লাগি থাকোঁতে আমাৰ বেটি পৰি ল'লে ভাত ঢিলা ভাত টান গন্ধাওঁতে বেটিয়ে পৰি ল'লে ধুমকৈ ন বেটি দুখ পালা কি ভিডিঅ' বনাম আৰু ভিডিঅ' নবনাই ন বেটি যেতিয়া কোনোবা আহিব বা কোনোবা মানুহ থাকিব বেটিক ধৰিবলৈ তেতিয়াহে ভিডিঅ' বনাম নহ'লে বেটিজনী দুখ পায় আৰু বিকিও কামত লাগি থাকে ইটো সিটো ময়ো কামত লাগি থকা হয় আকৌ মোবাইলটোত ভিডিঅ' বনালে আকৌ ল'ৰা পিনে আৰু ধ্যান দিয়া নহয় আৰু দুখ পাই লয় বাই বাই কৈ দিয়া এখন বাই কৈ দিয়া এইপিনে লেকিছা আমাৰ বেটিৰ ভনীয়েক এইপিনে আমাৰ বেটি আছে আইতাকৰ লগত টানি নিদিবা ভণ্টি 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 অ ভণ্টি 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 কৈ দিয়া ভণ্টি ভণ্টি কৈ দিয়া ভণ্টি ভণ্টি